Hi friends, welcome back to my channel Bizaras. আজি এটা নতুন ভিডিও লৈ আপোনালোকৰ মাজত আহিছোঁ। নতুন ভিডিও মানে কি মই আজি অলপ ক'ব বিচাৰিছোঁ covid-19 বা কৰোনা মহামাৰীৰ বিষয়ে। আমি সকলো বৰ্তমান আতংকিত মানে কি বৰ্তমান সকলো নহয়, কিয়নো 2019 বৰ্ষৰ পৰা যেহেতু covid-19 বিশ্বৰ লগতে আমাৰ দেশ বা ৰাজ্যটো এক মহামাৰীৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছে, সেয়ে সকলো বৰ্তমান সজাগ আৰু সচেতন। সকলোৱে ইয়াৰ প্ৰতিকাৰ বা কেনেধৰণে ইয়াৰ পৰা বাচিব পাৰি সকলো জানে। হ'লেও মই covid-19 কি বা এই মহামাৰীৰ সৃষ্টি কিয় হয় বা কেনেকৈ হয় বা কাৰণ কি তাৰ বিষয়ে মই অলপ ক'ব বিচাৰিছোঁ। মানে এজন ছায়েন্সৰ ষ্টুডেণ্ট হিচাপে বা প্ৰাণী বিজ্ঞানৰ ষ্টুডেণ্ট হিচাপে মই ক'ব বিচাৰিছোঁ, যেতিয়া কোনো এটা পৰিস্থিতি তন্ত্ৰত এটা বিশেষ প্ৰজাতিৰ অত্যাধিক হাৰত মৃত্যু হয়, সেই মৃত্যুকে আমি মহামাৰী বুলি অভিহিত কৰিব পাৰোঁ। এতিয়া কথা হ'ল, কোনো এটা পৰিস্থিতি তন্ত্ৰত কিয় মাজে মাজে বা সময়ে সময়ে এটা প্ৰজাতিৰ মৃত্যু হয় বা অত্যাধিক হাৰত মৃত্যু হয়। পৰিস্থিতি তন্ত্ৰ মানে হ'ল, আমি সৰুতে পাই আহিছোঁ, অৰ্থাৎ বা আমি ক্লাছ 6-7 পঢ়ি আহিছোঁ যে খাদ্য শৃংখল মানে আমি সকলোৱে জানো যে প্ৰথমতে প্ৰাথমিক উপভোক্তা উৎপাদক, প্ৰাথমিক উপভোক্তা, দ্বিতীয় উপভোক্তা, তৃতীয় উপভোক্তা ইত্যাদি। যেনে আমাৰ এটা পৰিৱেশত প্ৰথমতে ধৰা হ'ল ঘাঁহ, উৎপাদক হ'ল ঘাঁহবোৰ আমাৰ পৰিৱেশৰ ফৰিংবোৰে খায়, ফৰিংবোৰক আকৌ ভেকুলীয়ে খায়, ভেকুলীক আকৌ সাপে খায়, সাপক আকৌ চিলনীয়ে খায়। এনেধৰণে এটা চাৰ্কুল সৃষ্টি হয়। এই চাৰ্কুলটোক পৰিস্থিতি তন্ত্ৰ বুলি কোৱা হয়। এই পৰিস্থিতি তন্ত্ৰত মানুহ এক প্ৰকাৰ ওতঃপ্ৰোতভাৱে জড়িত, ডাইৰেক্টলিয়ে হওক বা ইনডাইৰেক্টলিয়ে হওক। এতিয়া এই পৰিস্থিতি তন্ত্ৰটোত বা এই চাৰ্কুলটোত কোনো এটা প্ৰজাতিৰ ধৰা হ'ল ফৰিঙে হওক বা ভেকুলীয়ে হওক বা সাপে হওক বা চিলনীয়ে হওক বা এটা যদি প্ৰজাতিৰ হঠাৎ বংশবৃদ্ধি হৈ যায়, তেতিয়াহ'লে সেই পৰিস্থিতি তন্ত্ৰটো বহুতো সমস্যাৰ সন্মুখীন হয়। যেনেধৰণে কোনো এটা বস্তু হঠাৎ বৃদ্ধি হ'লে তাৰ তলৰ আৰু ওপৰৰ প্ৰজাতিটোৰ প্ৰতি ভাবুকিৰ সৃষ্টি হয়। ধৰা হ'ল ফৰিঙৰ হঠাৎ বৃদ্ধি বঢ়াৰ লগে লগে ঘাঁহ বনবোৰ খাই সিহঁতে শেষ কৰিলে, তাৰপিছত সিহঁতে খাব কি? এনেধৰণৰ বিভিন্ন সমস্যাৰ সৃষ্টি হয়। আৰু এনেধৰণৰ ঘটনা পৰিস্থিতিয়ে বা পৰিৱেশে সহজে হ'ব নিদিয়ে। ফৰিংবোৰ কমি যোৱাৰ ফলত ভেকুলীবোৰে বিভিন্ন খাদ্যৰ সমস্যাৰ সন্মুখীন হ'ব আৰু ইয়াৰ যিবোৰ দুৰ্বল থাকিব সিহঁত অতি শীঘ্ৰে মৃত্যুমুখত পৰিব। তাৰ পৰা উন্নত বা শক্তিশালী আদিবোৰ ভেকুলী কিবা প্ৰকাৰত জীয়াই থাকিব আৰু যেতিয়া ঘাঁহ বনবোৰ আহিব সিহঁতে সেইবোৰ খাই আকৌ এটা পৰিস্থিতি তন্ত্ৰ চাৰ্কুল এটা ক্ৰিয়েট হ'ব। এনেদৰে সেই পৰিস্থিতি তন্ত্ৰটো সুন্দৰভাৱে চলি থাকিব। আমি মানৱ জাতিয়ে যিমানেই জীৱশ্ৰেষ্ঠ বুলি গৰ্বিত বা অহংকাৰ নকৰোঁ কিয়, আমাৰ সেই গৰ্ব বা অহংকাৰ আমাৰ প্ৰকৃতিয়ে বৰ্তাই ৰাখিব নিদিয়ে, কিয়নো আমি প্ৰকৃতিৰ দাস। মানুহো প্ৰত্যক্ষভাৱে হওক বা পৰোক্ষভাৱে হওক পৰিস্থিতি তন্ত্ৰৰ লগত জড়িত। আৰু আমি গম পাই আহিছোঁ যে বিভিন্ন সময়ত ধৰা যেনে 1720, 1820, 1920 বা 2020 আদি চনত বিভিন্ন ধৰণৰ মহামাৰীৰ সৃষ্টি হৈছিল। আৰু মই আগতে কৈছোঁ যে যেতিয়া কোনো এটা পৰিস্থিতি তন্ত্ৰত কোনো এটা প্ৰজাতি অধিক হাৰত বৃদ্ধি হয়, সেইটো ৰেগুলেট কৰাৰ কাৰণে বহু অসুবিধা হৈ পৰে আৰু তাৰ ফলত এটা পৰিস্থিতি তন্ত্ৰ হঠাৎ ধ্বংস হৈ যায়। কিন্তু নেচাৰে এইটো সহজে হ'ব নিদিয়ে। সেয়েহে মানুহ যিহেতু পৰিস্থিতি তন্ত্ৰৰ একোটা অংগ, অতীজৰে পৰা মানুহেও এই পৰিস্থিতি তন্ত্ৰৰ জৰিয়তে পৃথিৱীত বসবাস কৰি আছে আৰু বিভিন্ন কাৰণত ইয়াৰ জনসংখ্যা বৃদ্ধি হৈ আহিছে। আৰু জনসংখ্যা বৃদ্ধি হোৱাৰ ফলত যিহেতু বহুতো অসুবিধাৰ সন্মুখীন হয় আৰু নেচাৰে এই সমস্যাসমূহ মোকাবিলা কৰিবলৈ বিভিন্ন কাৰকৰ জৰিয়তে এইবোৰ মোকাবিলা কৰে। আৰু যেতিয়া নেচাৰে এইবোৰ মোকাবিলা কৰে তেতিয়া ইয়াত দুৰ্বলসমূহ অতি শীঘ্ৰেই ধ্বংস হৈ যায় আৰু সুস্থ সবলবোৰ ইয়াত অতি সহজে ধ্বংস নহয় বা কিছু জীয়াই থাকে। তেনেদৰে এটি পৰিস্থিতি তন্ত্ৰ ৰেগুলেট হৈ থাকে। আমি ইতিমধ্যে গম পাই আহিছোঁ যে বিভিন্ন সময়ত মানুহৰ ক্ষেত্ৰত যেনে 1620, 1720, 1820 বা 1920 আদি সময়ত বিভিন্ন মহামাৰীৰ সৃষ্টি হৈছিল। আৰু এই মহামাৰীসমূহ সৃষ্টি হৈছিল যদিও এনেধৰণৰ পৰিস্থিতি তন্ত্ৰ এটা ভাৰসাম্য ৰক্ষা হয় আৰু ভাৰসাম্য ৰক্ষা হোৱাৰ ফলত মানুহৰ জনসংখ্যাটো এটা সঠিক হিচাপত থাকে।
যেতিয়া প্ৰকৃতিয়ে কোনো এটা পৰিস্থিতি তন্ত্ৰ নিয়ন্ত্ৰণ কৰিবলগীয়া হয় বা নিয়ন্ত্ৰণ কৰে, তেতিয়া তাত দুৰ্বলসকল অতি শীঘ্ৰেই মৃত্যুমুখত পৰে আৰু সুস্থ সবল সেইবোৰ বেছিদিন বা দীৰ্ঘদিন জীয়াই থাকে। নেচাৰে কোনো এটা পৰিস্থিতি তন্ত্ৰ বৰ্তাই ৰাখে। তেনেদৰে covid-19 বা কৰোণা মহামাৰী এক প্ৰকাৰৰ প্ৰাকৃতিক পৰিস্থিতি তন্ত্ৰ নিয়ন্ত্ৰক, যিয়ে দুৰ্বলবোৰ অতি শীঘ্ৰেই ধ্বংস বা মৃত্যুমুখত পেলাইছে। পৰিস্থিতি তন্ত্ৰত মানুহৰ জনসংখ্যা এক মাত্ৰাত প্ৰদান কৰিছে বা মাত্ৰা প্ৰদান কৰে। যিহেতু নেচাৰে কোনো এটা পৰিস্থিতি তন্ত্ৰ ৰেগুলেট কৰিব লাগিলে বা কৰিলে দুৰ্বলবোৰ অতি শীঘ্ৰেই ধ্বংস হৈ যায়, সেয়েহে আমি দুৰ্বল হ'ব নালাগে। আপোনালোকেও দুৰ্বল নহ'ব, ঘৰত থাকক, সুস্থ থাকক, সুৰক্ষিত থাকক আৰু বাহিৰলৈ গ'লে মাস্কখনৰ লগতে বিভিন্ন ধৰণৰ ক'ভিড বিধি মানি চলক। আৰু ক'ভিডনো হয় কি বা মহামাৰী হয় কি বা ই কেনেকৈ হয় বা কিয় হয় বা পৰিস্থিতি তন্ত্ৰত মহামাৰীৰ প্ৰভাৱ কেনেকুৱা আদি অলপ ক'ব চেষ্টা কৰিলোঁ। কৈ আজি ভিডিঅ'টো সামৰণি মাৰিলোঁ। ধন্যবাদ।